ৰাতিপুৱাই পুৱা বাগানত ওলালে হাতী আমি ঘৰলৈ আহি থাকোঁতে দেখিলোঁ। পুৰা দায়িত্ববোৰ আহি যায় আৰু আহিয়ে হাতত ঝাৰু ল'ব লাগে। আহি ঝাৰু লৈ ঘৰ চৰ চাফা কৰি সৰিয়হবোৰ ইমান ধুনীয়াকৈ ফুলি আছে, সৰিয়হ ফুলবোৰ। তো অকণমান ভিডিঅ' কৰি আনিলোঁ আপোনালোকৰ কাৰণে। নমস্কাৰ, নেৰাজ কিটচেন এণ্ড ভ্লগছ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই মাহঁতৰ ঘৰৰ পৰা আহি আছোঁ গুৱাহাটীলৈ। তো মন চন একেবাৰে বেয়া, ভাল লগা নাই। ছোৱালীয়ে অকণমান ভিডিঅ' কৰি ৰাখিলে মই মন মাৰি থকাৰ কাৰণে। আৰু ৰাতিপুৱাই পুৱাই মই আহি যেতিয়া আমাৰ এইখন 5 নম্বৰ বাগান বুলি কয়, এই 5 নম্বৰ বাগানত মই নামি গ'লোঁ গাড়ীৰ পৰা। নামি কেনে মই হাতীকেইটা দেখা পাই মানে ভিডিঅ' কৰিলোঁ। ইফালে হাজবেণ্ডৰ তাড়াতাড়ি হৈছে, খং উঠি আছে। তথাপি মই আপোনালোকৰ কাৰণে অকণমান ভিডিঅ' কৰি আনিলোঁ। আৰু আহি এইটো হৈছে আমাৰ কলচি নদী বুলি কয়। তো এই কলচি নদীটো মই আপোনালোকক দেখুৱালোঁ। বহুত ভাল লাগে। নদীটোত পানী নাথাকে, চাৰিওফালে কেৱল শিল থাকে আৰু বেছি পানী নাথাকে। পৰিৱেশটো সঁচাকৈ বহুত ভাল লাগে। তো মই মোৰ ভাল লগাখিনি অকণ আপোনালোকৰ কাৰণে ভিডিঅ' কৰি আনিছোঁ। আৰু যিহেতু গোটেই বাগান এৰিয়া আমাৰ ফালে, তো মই বাগান এৰিয়াখিনি আপোনালোকৰ কাৰণে অকণ ভিডিঅ' কৰি আনিছোঁ। চাই যাব মোৰ ভ্লগটো আজি। এইখিনি ঠাই চাবচোন, ইমান মৰম লাগে। ঠাইখিনি সঁচাকৈ বহুত ভাল লাগে। আৰু নদী এটা আছে, নদীটোত মানে চুইচ গেট বুলি কয়, যিটো বানপানী এৰি দিয়াৰ কাৰণে এখন গেট থাকে। মানে পানী বেছি হ'লে যে এৰি দিয়া, এই সৌখন হৈছে চুইচ গেটখন। মই আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। নদীত যেতিয়া পানী বেছি হয় তো এৰি দিয়ে পানীবোৰ ইফালে, তেতিয়া আৰু ইফালে থকা মানুহবোৰৰ ঠাইবোৰত বানপানী হৈ যায়। সৌখন হৈছে চুইচ গেট। অৱস্থাত অকণমান মানে ভাগৰ ধৰিছে, টোপনি লাগিছে। তো হোটেল এখনত সোমাওঁ, অকণমান কফি চফি খাই লওঁ। চাই যাব হোটেলখনত সোমাওঁ, এইখন হোটেল। কফি খাই লওঁ। আৰু এয়া হোটেলখনত সোমাই কেনে কফি লৈছোঁ একাপ আৰু মিঠাই লৈছোঁ এটা। হাজবেণ্ডৰ অলৰেডি খোৱা হ'ল, পটাপট খালে। হাজবেণ্ড ওলাই গ'ল আৰু আমি খাই আছোঁ। আৰু ঘূৰি আহোঁতেও মই এয়া মদন কামদেৱৰ দুৱাৰ মুখেৰে আহিছোঁ। কাৰণ ইপিনে গ'লে কি হয়, যিটো টোল গেট আছে মানে চাংচাৰিৰ ওচৰত, তো সেই টোল গেটটো নাপায়। গতিকে আমি মাহঁতৰ ঘৰত গ'লে সেইখিনি ঠাই এৰুৱাব লাগে কাৰণে আমি মদন কামদেৱেৰে এনেকৈ ঘূৰি আহোঁ। আৰু ইমান টোল গেটত পইচা দিব লাগে, গতিকে কোনে দি থাকে। চ' এনেকৈ ঘূৰি আহোঁ আমি, মানে টোল গেটৰ গেটখন আমি এৰি থৈ আহোঁ ক'ৰবাত। আৰু মদন কামদেৱলৈ মানুহবোৰ আহিছে ফুৰিবলৈ। আৰু ছাইডত ইমান ধুনীয়াকৈ সৰিয়হবোৰ ফুলি আছে, ভালে লাগে। আৰু এয়া বাছ লৈ আহিছে মানুহবোৰ। দূৰ দূৰণিৰ পৰা মানুহবোৰ আহিছে ফুৰিবলৈ। তো আমি তাৰে কাষেৰে গাড়ীখন লৈ ওলাই আহিছোঁ। আৰু ওচৰতে সঁচাকৈ বহুত ভাল লাগে, ধাবাবোৰ আছে, ইমান ধুনীয়াকৈ ধাবাবোৰ আছে, তাতে ভাল লাগে। সৰিয়হবোৰ ফুলি আছে আৰু চাৰিওফালে পাহাৰ, সঁচাকৈ বহুত ভাল লাগে। বাছি থবলৈ আগলৈ চিনাকি কথাবোৰ
ফাইনেলি আহি পালো গুৱাহাটী এতিয়া একেবাৰে আৰু তো জানেই আহি পোৱাৰ পিছত কাম ৰাতিপুৱা সেইদিনা 5টা বজাতে গ'লো নহয় চাহ খাই কেনে এয়া চচটো এনেকৈ থৈ গ'লো একেবাৰে লেতেৰা হৈছে মাজু আৰু ফুল চুলবিলাকত এইবিলাকত পানী চানি নাই শুকাই গৈছে লেৰেলা পৰি লেৰেলি আছে এইবিলাকত পানী দিব লাগিব আৰু খিৰিকী চিৰিকী খুলি দিওঁ ৰুমবিলাক একেবাৰে গেছ হৈ গৈছে বাচন চব ধুই থৈ গৈছোঁ কিন্তু চাহ খোৱা চচটো পটাপট যোৱা গ'লতো ধোৱা নগ'লে দুপৰীয়া কিবা খাবৰ কাৰণে বনাব লাগিল তাৰে আগত মই গাটো ভালদৰে ধুই লওঁ ধূলি বালি পূৰা লাগি আছে ভাল নালাগে কিবা যদিও ৰাতিপুৱা গা ধুই আহিছোঁ খিচিৰি মিচিৰি লাগি আছে গাটো ধুই লওঁ আৰু কাপোৰ একদম আছে পূৰা ৰাতিপুৱা তো ঘৰ মানে গুৱাহাটী আহি পালোঁ গাঁৱৰ পৰা আৰু মানে মাহঁতৰ ঘৰত গ'লে বিশেষকৈ কি হয় তাত মানে পদূলি মুখ পোৱাৰ লগে লগে হাত ভৰি নচলা হৈ যায় একো কাম কৰিব নোৱাৰা হৈ যাওঁ কিবা হয় টোপনি আগুৰি ধৰে পূৰা আৰু ইয়াত অহাৰ লগে লগে পূৰা দায়িত্ববোৰ আহি যায় আৰু আহিয়ে হাতত ঝাৰু ল'ব লাগে আহি ঝাৰু লৈ ঘৰ চৰ চাফা কৰি কাপোৰ চাপোৰ ধুই আৰু কাপোৰ ইমান ওলাইছে মানে তাৰে কাৰণে গাঁৱত নেযাওঁ লাগি যায় ইমান কাপোৰ ওলাইছে দেখুৱাই আছোঁ আপোনালোকক কাপোৰ যিমান ধুলোঁ মই আৰু ইমান ঠাণ্ডা বতৰ বাপৰে বাপ তথাপি কাপোৰ সোপা ধুব লগা হৈছে কাপোৰখিনি এতিয়া মেলি দিব যাম আপোনালোকৰো তেনেকুৱা হয়নে জনাবচোন মাহঁতৰ ঘৰত গ'লে কিন্তু হাত ভৰি নচলা হৈ যায় আগতে ভণ্টিকেইজনী আছিলে সিহঁতে কৰিছিলে আৰু এতিয়া বাৰু ভাই বোৱাৰী কেইজনী আছে সিহঁতে কৰে কামবোৰ আৰু ইমানো নকৰা নহয় ইটো সিটো কিবা এটা লাগি দিওঁ তথাপি দায়িত্ববোৰ নাথাকে যে সেইকাৰণে মানে তাত গ'লে টোপনি চোপনি পূৰা আগুৰি ধৰে এইবাৰ বাৰু টোপনি মাৰা নাই অলপ ভিডিঅ'তে ব্যস্ত আছিলোঁ যিহেতু আৰু ইউটিউবটো জইন কৰিছোঁ এইবাৰ টোপনি মাৰা নাই ভিডিঅ' কৰি আছিলোঁ ব্লগ বনাই আছিলোঁ তো এতিয়া আহি পূৰা কাপোৰ চাপোৰ ধুলেও আপোনালোকক দেখুৱাইছোঁ যদি আজি ব্লগটো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব চেনেলটো নতুনকৈ অহা কেইজনে আৰু ইমান বকি নাথাকোঁ মায়ে তৰকাৰী পঠাইছে মাংসৰ তৰকাৰী তো সেইখিনি এতিয়া গৰম কৰি কেনে ভাতকেইটা মই চিটি মাৰিছোঁ খাওঁ আৰু ভিডিঅ'টো ইমানতে ইতি কৰোঁ আৰু কাপোৰখিনি মেলি দিবলৈ যাওঁ বাই বাই আৰু ডাঙৰ ডাঙৰ বাল্টিৰে 2 বাল্টি কাপোৰ মোৰ ইফালে ইমান ঠাণ্ডা আজি পূৰা অৱস্থা বেয়া হৈ গৈছে আৰু এতিয়া এসোপা মেলি দি আছোঁ শুকাই নে নুশুকাই নাজানো গোটেইখিনি ধুই লৈছোঁ যাবৰ দিনা গা ধুই থৈ যোৱা আধা আছে আকৌ আহি কেনে আকৌ তাৰ পৰা লৈ অহা গতিকে কাপোৰে কাপোৰ পূৰা কাপোৰ সেইকাৰণে যাবই মন নাযায় ক'ৰবাত গ'লে যে আহি ইমান কাপোৰ ওলায় ইফালেহে ঠাণ্ডা মোৰ কিন্তু ৱাশ্বিং মেচিন নাই মই নিজে হাতেৰে কাপোৰ ধুওঁ সেইকাৰণে বহুত কষ্ট হয় ৱাশ্বিং মেচিন দিব খুজিছিলে হাজবেণ্ডে মই নলওঁ কাৰণ কষ্টৰ কামটো ইয়াতে নায়েই বেছি কাপোৰখিনি ধোৱাটো যদি আৰু মেচিনত কৰোঁ তো মই আৰু বেছি শকত হৈ যাম অৱস্থা বেয়া হৈ যাব চ' মই ৱাশ্বিং মেচিনটো লোৱা নাই বাকীবোৰ যদিও লৈছোঁ লগা বস্তুবোৰ কিন্তু ৱাশ্বিং মেচিনটো মই লোৱা নাই আৰু কাপোৰখিনি মেলি দি থাকোঁতে মোৰ চকুত পৰিল মোৰ ৰঙা গোলাপ এডাল ধুনীয়াকৈ ফুলি আছে তো দেখুৱালোঁ মই আপোনালোকক ফুলডাল ধুনীয়াকৈ ফুলি আছে আৰু পানীও দিয়া নাছিলোঁ এইকেইদিন পানী দিলোঁ আৰু ইহঁতে পিন্ধি যোৱা জোতাবোৰ ইমান লেতেৰা কৰি আনিছে তো মই জোতাবোৰো কিন্তু ধুই দিওঁ এনেই মচি কেনে মই থৈ দিব কিবা ভাল নালাগে জোতাবোৰ বেয়া হ'লে ভাল হ'লেও নাজানো মই এনেদৰে ভালকৈ ধুই কেনে আতি কেনে আকৌ মেলি দি শুকাই কেনে আকৌ থৈ দিম জোতাবোৰ ধুই দিলোঁ পূৰা ব্ৰাছ কৰি কৰি একদম ধুনীয়াকৈ ধুই দিওঁ এই মচি চচি কিবা থ'ব ভাল নালাগে লেতেৰা লেতেৰা লাগে ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব